আজি আপোনালোকক দেখুৱাম TLMৰ প্ৰদৰ্শনী মেলা। আপোনালোকে হয়তো আনন্দ মেলা দেখিছে, বাণিজ্য মেলা দেখিছে আৰু গ্ৰন্থমেলাও দেখিছে, কিন্তু আজি আপোনালোকক দেখুৱাম TLMৰ মেলা। এই TLM মেলানো কি এই কথা কোৱাৰ আগতে পোনপ্ৰথমে আপোনালোকক আজিৰ এই TLMৰ প্ৰদৰ্শনী মেলাখন দেখুৱাব বিচাৰিছোঁ। ইয়াত বিভিন্নজনে বিভিন্ন ধৰণৰ TLM প্ৰস্তুত কৰি এই প্ৰদৰ্শনীলৈ লৈ আহিছে। খুব আটকধুনীয়া, খুব ৰঙীন, খুব সুন্দৰ, চালে চকুৰোৱা। আৰু এই যে ব্যক্তিসকল দেখিছে TLM আগত লৈ ৰৈ থকা, এওঁলোক একোজন সন্মানীয় শিক্ষক। এখেতসকলেই এই TLM প্ৰস্তুত কৰি আজি এই মেলালৈ লৈ আহিছে। যোৰহাট জিলাৰ অন্তৰ্গত কলিয়াপানী মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত পূব যোৰহাট শিক্ষাখণ্ডৰ উদ্যোগত আজিৰ এই TLMৰ মেলাখনি অনুষ্ঠিত কৰা হৈছে। এই TLM মেলাখনিৰ যিখিনি TLM প্ৰদৰ্শিত হ'ব, সেই TLMখিনিৰ মাজত এক প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হৈছে। সাক্ষৰতা আৰু সাংখ্যিকতা এই দুয়োটা বিষয়ৰ ভিত্তিত তৈয়াৰ হোৱা TLMসমূহৰ মাজৰ পৰা তিনিটাকৈ শ্ৰেষ্ঠ TLM বাছনি কৰা হ'ব। কিছু সময়ৰ পাছতেই বিচাৰকসকল আহি ইয়াত উপস্থিত হ'বহি। তেওঁলোকে সমগ্ৰ TLM পৰ্যবেক্ষণ কৰিব, বিশ্লেষণ কৰিব, সমগ্ৰ পৰিৱেশ পৰ্যালোচনা কৰিব। তাৰ পাছতেই তেওঁলোকে দুয়োটা বিষয়েৰে তিনিটাকৈ শ্ৰেষ্ঠ TLM বাছনি কৰি উলিয়াব। TLM মানে হৈছে টিচিং লাৰ্ণিং মেটেৰিয়েল, অৰ্থাৎ শিক্ষণ সামগ্ৰী। এই সামগ্ৰীৰ জৰিয়তে শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক অতি সহজে বাস্তৱিকভাৱে তেওঁলোকৰ জ্ঞান আয়ত্ত কৰাব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ আকৰ্ষণ কৰাৰ লগতে অভিৰুচনৰ সৃষ্টি, দক্ষতা বৃদ্ধি আৰু মূল্যায়ন কৰাটো এই TLMে সহায় কৰে। এই চকৰিখন দেখিছে, এই চকৰিখনৰ জৰিয়তে প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক স্বৰবৰ্ণৰ বিষয়ে জ্ঞান দিবলৈ তেওঁলোকক চেষ্টা কৰা হৈছে। আৰু তেওঁলোকে চকৰিখন ঘূৰাই ঘূৰাই প্ৰতিটো ছবিৰ বিপৰীতে আখৰটোৰ লগত মানে স্বৰবৰ্ণটোৰ লগত চিনাকি হ'ব। আৰু ইয়াৰ বিপৰীতে তেওঁ খুব আনন্দদায়কভাৱে তেওঁলোকে এই প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিব। আৰু এইটোৱেই নহয়, প্ৰত্যেকটো TLMেই এনেধৰণে বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে এইখিনি সকলোখিনি ৰঙীন আৰু ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ আকৰ্ষণ বৃদ্ধিৰ আটাইতকৈ অন্যতম আহিলা। কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ আকৰ্ষণ বৃদ্ধি নহ'লে তেওঁলোকে কোনো এটা বিষয়ৰ মাজত সোমাই পৰিব নোৱাৰে বা খুব ভালদৰে তেওঁলোকে আয়ত্ত কৰিব নোৱাৰে। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ আকৰ্ষণ কৰিবৰ বাবে এনেকুৱা ধৰণৰ ৰঙীন TLM প্ৰস্তুত জৰিয়তে আৰু বিষয়টোৰ প্ৰতি বোধগম্যতা সহজ কৰিবৰ বাবে তেওঁলোকক এনেধৰণৰ পদক্ষেপ লোৱা হয়। মানে অৰ্থটো কিনো? অৰ্থটো কিনো? যে দুইলালে মই গোটেইটো ঘৰ চলাব, ইয়াৰ পৰা চলাব, এই আখৰটো কি ক'ব? হোৱাৰ পিছত সি আকৌ উঠি আহিব, তাকো আখৰ ক'ব। আখৰটো ক'ব পৰা হ'লে শব্দ ক'ব, সেই আখৰটোৰে শব্দ ক'ব পাৰিলে শব্দৰ পৰা বাক্য বনাব। মাজতে আমাৰ বিদ্যালয়ৰ পৰা অহা TLMটোৰ কাষতে পজ এটা দিছোঁ, যাতে আপোনালোকেও গম পায় যে আমিনো কেনেকুৱা TLM প্ৰস্তুত কৰি আনিছোঁ। আৰু এই TLMটো প্ৰস্তুত কৰিছে আমাৰ বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী কৃষ্ণাপিয়া বাইদেৱে। খুব ধুনীয়াকৈ প্ৰস্তুত কৰি লৈ আহিছে। এইটো এটা TLM চাওক, মানে এডাল ঘূৰাব পৰা সেই ওপৰৰ মাৰিকেইডালত ধৰি ঘূৰাই দিয়াৰ লগে লগে ক্ৰমান্বয়ে ছবি আখৰ তেনেকৈ ওলাই গৈ থাকে। খুব সুন্দৰভাৱে প্ৰস্তুত কৰিছে। আৰু ইয়াৰ মাজতে চাহ পৰ্ব।
এয়া এভাগ হৰিণাও আহিছে। তেওঁলোকে জংঘলত হৰিণাভাগ বহি থকাৰ পৰাই নিশ্চয় দাঙি এই TLM প্ৰদৰ্শনীলৈ লৈ আহিছে। আৰু কি হ'ব ইয়াৰ পাছৰ পৰ্যায়ত আমি গম পাম হৰিণাই কি কৰে। কিন্তু হৰিণা মানে বনত সাংঘিকতা নে? এয়া বিচাৰকসকল আহি উপস্থিত হ'লহি আৰু কিছু সময়ৰ পাছৰ পৰাই তেওঁলোকে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব আৰু TLM সন্দৰ্ভত প্ৰত্যেকগৰাকী শিক্ষকৰ পৰা মন্তব্য গ্ৰহণ কৰিব। আৰু সেয়া আমি এতিয়া দেখুৱাই থাকিম কি হয় ইয়াৰ পাছৰ পৰ্যায়। আমি এটা হোল কৰি পেলাই ভল্টিভ চাইকেলৰ এইটো ভল্টিভটো 5-10 পইচামান পৰে, কিন্তু ইমানজনত গ্লভছটো ডিছকাৰ্জেড গ্লভছ হয় যিখিনি মানে আমি সাধাৰণতে ব্যৱহাৰ নকৰোঁ হৈ যোৱাৰ পিছত। এইটোৰ ভিতৰত যেতিয়া ল'ৰা ছোৱালীক অভিযোজনটো কৰোঁ যে বৰ্ণ পৰিচয়টো হ'বৰ কাৰণে তেওঁলোকে ল'ৰা ছোৱালীক খুব পঢ়ি ভাল পাব, আমি এইফালে মুখে ফুল মই দেখাই দিছোঁ বাইদেউ। আমি এনেকৈ অভিযোজনটো তেওঁলোকক কৰিব বাৰে বাৰে কৰিব আৰু তেতিয়া আৰু ক খ গ ঘ ইয়াৰ পিছত আমি এট্ৰিকুলেশ্যনটো কৰিব পাৰিম, যিখিনি আমাৰ বৰ্ণৰ 25টা স্পৰ্শ বৰ্ণ থাকে। আমি যদি বৰ্ণৰ এট্ৰিকুলেশ্যন কৰোঁ তেতিয়াহ'লে আমি তেওঁলোকক স্পৰ্শ বৰ্ণৰ ধাৰণাটো আমি বেলেগ বেলেগকৈ বাইদেউ মই গ্লভবিলাকত তেনেকৈ দিছোঁ প্ৰত্যেকখনে স্পৰ্শ বাইদেউ লিখন ফলিৰ পৰা তেওঁলোকক আমি আঠাৰ লগে লগে যেতিয়া আকৃতি এটা দেখিব যে সাধাৰণতে পেঞ্চিল বা চকেৰে লিখাটিকৈ বেলেগ বেলেগ বস্তুৰে আকৃতি বনালে ল'ৰা ছোৱালীয়ে উগ্ৰাহী লয়। সেইটো বুজিলোঁ মই, সেইটোতো আপুনি দেখুৱাব গম পালোঁ। এতিয়া মানে এই যিটো বস্তু চিন্তাটো কেনেকৈ আমাৰ নহ'লে কেতিয়াবা ভুল হয়, আমাৰ নিজৰে ডাঙৰ মানুহৰো ভুল হয়। আমি লিখাৰ ধৰণটো ভুলকৈ কৰোঁ, তেতিয়া মানে কোনফালৰ পৰা কেনেকৈ যাব সেইটো মানে কাৰ্চিন তেনেকৈ বনাই আৰু কপৌ ফুল ফুলে গছে নতুন পাত সলায় আৰু তাৰ ভিতৰত তেওঁলোকে বিহু গান গাব জানি এইটো ধৰক অতিকৈ চেনেহ আমি কৈ দিব লাগিব। তাৰপিছত নিজেই আইডিয়াটো কৰিব তাৰপৰা তেওঁলোকৰ অৰেল লেংগুৱেজ ডেভেলপমেণ্ট আৰু প্ৰেক্টিকেলি তেওঁলোকৰ মানে নলেজটো মানে বহুত ডেভেলপ হ'ব। মানে অৰেল তেওঁলোকে নিজেই কৈ যাব যে ৰঙালী বিহুত এইটো হয়, মাঘী বিহুত এইটো হয়, খেতি পথাৰত বন্তি জ্বলায় আৰু তুলসীৰ তলত চাকি দিওঁ। তাৰপিছত মাঘৰ বিহুত আমি একেলগে মিলি ভোজ ভাত খাওঁ। তো সেইটো তেওঁলোকৰ অৰেল তেওঁলোকে ইয়াৰ পৰা নিজেই সংযোগ কৰিবলৈ শিকিব আৰু নিজেই দেখিব যে গামোচা কি, জাতি কি। তেনেকুৱা জেগাত মই এই চাটখন মই ওলমাই লওঁ আৰু টেবুল এখনৰ ওচৰতে মই নিদিওঁ বাৰু চবেই যাতে চুই চাই চুই দেখি যাতে মই এইটো পিতা এইজনী চুচাই হোটেলে মোৰ 10 টকীয়া বাইদেউ 10 টকীয়া ন খেলি চাব লাগিব দেই লাষ্টত। আপুনি ভালকৈ দিব লাগিব। চকৰি খেল নি নাই বয় আমি লাষ্টত খেলিম দেই। বনোৱা মানুহক লৈ পেলাই এটা কনক্লুজন ক'ব লাগে। এইফালে বালি আছে ন, এইফালে আটা আছে, এটা কনক্লুজন এটা কওক। এইফালে গিলাচ চিলাচো আছে লগতে। এইটো কি কৰিব এই বস্তুটো?
কল এইটো লাহে কেনেকৈ ঘূৰাবও পাৰিবা, এনেকৈ ঘূৰাব পাৰিবা, হাতখনে ঘূৰাবও পাৰিবা, তেনেকৈ নহয় নহয় ভাগ নাখায়, ধুনীয়াকৈ দুখনতে ধৰি লওঁ মানে ধৰা অঁ তেনেকৈ সেইটো অঁ গম পালা নাই? শেহতীয়া প্ৰতিযোগিতাত বিজয়ীসকলক পুৰস্কৃত কৰা হৈছে। ভিডিঅ'টো যদি চাই ভাল লাগিল তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।